এয়া যোৱাকালিৰ ২৬ এপ্ৰিলৰ বিহু ফিল্ড বেলতলা আৰু এই ফিল্ডৰ ঐতিহ্য ফিল্ডখনৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰাম আমি অলৰেডি উপভোগ কৰি আহিছোঁ বহুকেইটা বছৰকে ধৰি আৰু আজিও ঠিক তেনেকৈ। আৰু যোৱাকালি ৰাতি মাজে মাজে মই ভিডিঅ'ৰ যোগেৰে কথা শুনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। মাজে মাজে মই কথা কৈ গৈছিলোঁ আৰু ভিডিঅ'টো এইটো কাৰণে বনোৱা হৈছিলে যে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বেলতলাত জুবিন বুলি ক'লে কিমান মানুহ হয় আপোনালোকে নিশ্চয় দেখিব। আৰু জুবিন গাৰ্গৰ প্ৰগ্ৰেমটোত মানুহ হয়, কিন্তু তাতকৈ ডাঙৰ কথাটো হৈছে জুবিন গাৰ্গৰ প্ৰগ্ৰেমত বৰষুণ 1 ঘণ্টামান আগৰ পৰাই দি আছে, ইয়াৰ পিছতো বৰষুণ ভালকৈ ষ্টপ হোৱা নাই। তাৰপিছতো মানুহ দেখিছেনে? ঠিক তেনেকৈ মই আচৰিত যে বৰষুণতো ইমান মানুহ থাকে, বৰষুণতো ইমান মানুহ প্ৰগ্ৰেম চাবলৈ ওলাই আহিব পাৰে কেনেকৈ, আচৰিত। আজি আমি যেনেকৈ গৈছোঁ, আমিতো ঠিক তেনেকৈ সকলোৱে এনেকৈ মাইণ্ডছেট লৈ যায় যে জুবিনদাৰ প্ৰগ্ৰেম চাম। গতিকে মই এনেকুৱা প্ৰগ্ৰেমত মই যোৱাত বৰষুণ নাছিলে তেতিয়া। মই 2 ঘণ্টা আগত পৰাই আমাৰ যিবিলাক দূৰ হয় যাবলৈ বেলতলালৈ, গতিকে বহুত আগৰ পৰাই গৈছিলোঁ। ঠিক তেনেকৈ তেতিয়া আমি যোৱাৰ পিছত বৰষুণ আহিল, কিন্তু এনেকুৱা বৰষুণৰ পিছতো যে ইমানবোৰ মানুহ একেলগে আৰম্ভ কৰিছে চাবলৈ, আচৰিত। আৰু ইয়াৰ লগতে মেইন কথাটো হ'ল যে ইমান ধুনীয়া দৰ্শক, ইমান ধুনীয়া মানুহ, ইয়াৰ পিছতো ইমান ধুনীয়া প্ৰগ্ৰেম বৰষুণৰ মাজতো জুবিনদাৰ এইখন সুন্দৰ প্ৰগ্ৰেম। মই কৈছোঁ যে যিসকলে চাইছে মোক কমেণ্ট কৰি জনাব পাৰে, যিসকলে বেলতলাত কোনোবাই চাইছে মোৰ লগত, তো লগ নাপালেও কমেণ্ট কৰি জনাব পাৰে। এই ভিডিঅ'টো দেখিছোঁ, সুন্দৰ প্ৰগ্ৰেম হৈছে, সুন্দৰ নাচিছে সকলে, আমিও নাচিছোঁ। সুন্দৰ মানুহৰ চাওক, নাচন চাওক, খুব ফূৰ্তি, খুব এনজয়। আজিকালি মানুহে এনজয় কৰি আচলতে। আৰু ভাবিলে এটা কথা ক'ব লাগিব যে এইবাৰ বিহু বুলি পাপনদাটো নায়েই, আৰু যিখিনি পাপনদাক মিছ কৰিছে মানুহ এনেও বেছি হ'ব। আৰু যদি বৰষুণ নাথাকিলে এইখন ফিল্ডত কালি চম্ভালিব পৰাটো মুস্কিল আছে, নিৰাপত্তাৰ সেইবাবে চম্ভালিব পৰাটো সম্পূৰ্ণভাৱে এটা টান কাম হ'ল। কিন্তু বৰষুণ দিয়াৰ পিছতো সম্পূৰ্ণ বেলতলা বিহু ফিল্ড ফুল। তাৰপিছত জুবিনদাৰ সুন্দৰ পৰিদৰ্শন, সুন্দৰ প্ৰগ্ৰেম, আৰু খুব মানুহজনৰ গানখিনি শুনি বহুত ভাল লাগিছে যোৱাকালি, আৰু খুবেই মজা কৰিছোঁ। ইমান ধুনীয়া লাগিছে, ইমান ধুনীয়া কষ্ট হ'লে প্ৰগ্ৰেম চাব গৈছোঁ, প্ৰগ্ৰেম চাইছোঁ। আৰু লগতে আপোনালোকক নাচন, সেইবিলাক বিহু মঞ্চত কিমান ধৰণৰ নাচন দেখুৱালোঁ। মানুহে ফূৰ্তি কৰিছে, জুবিনদাই গান গালে, আমি শুনিলোঁ। শেষত ৰাতি কি ক'ম আৰু, বহুত দেৰি হৈ গ'ল। প্ৰায় এইখিনি সময়ত 3টা বাজি গৈছে। তাৰপিছত ৰুম আহি পোৱাত ঘৰ আহি পোৱাত 4টা বাজি গ'ল। গতিকে ধন্যবাদ আপোনালোকে কোনে কোনে জুবিনদাক চাবলৈ গৈছিল মোক জনাব কমেণ্টৰ জৰিয়তে। গতিকে ধন্যবাদ। ভিডিঅ'টো জুবিনদাক শ্বেয়াৰ কৰিব পাৰে আপোনালোকে যদি বিচাৰে। ধন্যবাদ আপোনালোকক।